অনুষ্ঠান পাতিলে সঁচাকৈ এক সুন্দৰ অনুষ্ঠান। আৰু ওদালগুৰিত সৰ্বমুঠ 67গৰাকী ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হৈছে এইবাৰ সাঁওতাল জনগোষ্ঠীৰ পৰা। আৰু প্ৰায় কেইজনে প্ৰথম ভাগত উত্তীৰ্ণ হৈছে আৰু তেওঁলোকে লেটাৰ মাৰ্ক ল'বলৈ সক্ষম হৈছে। এইটো আচলতে জাতিটোৰ কাৰণে এটা শুভ লক্ষণ। আৰু আমি অনাগত দিনত আশা ৰাখিছোঁ যে এনেধৰণৰ অভিনন্দন অনুষ্ঠানৰ জৰিয়তে সেইসকল কীৰ্তিমানক আমি যাতে অভিনন্দন জনাই আৰু অধিক অনুপ্ৰেৰণা যোগাব পাৰোঁ আৰু উঠি অহা ছাত্ৰ ছাত্ৰীসকলে যাতে অধিক আগ্ৰান্বিত হৈ পেলাই নিজৰ পঢ়াৰ ক্ষেত্ৰত যাতে আগবাঢ়ি যাব পাৰে, তাৰ কাৰণে আমি এটা প্ৰক্ৰিয়া আৰম্ভ কৰিছোঁ। আৰু এই সময়তে যিহেতুকে গৰম বন্ধ, গ্ৰীষ্মকালীন বন্ধ চলি আছে আৰু গ্ৰীষ্মকালীন বন্ধৰ সময়ত ছাত্ৰ সন্থাই উদ্যোগত বা বিভিন্ন জিলা সমিতিৰ সহযোগত বিভিন্ন জিলাসমূহত তেওঁলোকে গ্ৰীষ্মকালীন শিবিৰ অনুষ্ঠিত কৰিছে। আৰু যাতে এই জনগোষ্ঠীৰ ছাত্ৰ ছাত্ৰীসকলে সেই গ্ৰীষ্মকালীন শিবিৰত অংশগ্ৰহণ কৰি পেলাই তেওঁলোকে শৈক্ষিক দিশত যাতে আগবাঢ়ি যাব পাৰে, তাৰ কাৰণে এটা ব্যৱস্থা গ্ৰহণ কৰা হৈছে। এইটো এটা মানে সম্পূৰ্ণ ৰাজনৈতিক প্ৰক্ৰিয়া। আৰু ইয়াতে চৰকাৰৰ সদিচ্ছাৰ কথা আছে। যদি চৰকাৰৰ সদিচ্ছা আছে তেনেহ'লে নিশ্চয় এই জনগোষ্ঠীটোক জনজাতিকৰণৰ স্বীকৃতি প্ৰদান কৰিব। আৰু কিয়নো এটা কথা স্পষ্ট যে সাঁওতালসকল আজিও জনজাতি হিচাপে তেওঁলোকে সকলোৱে জনজাতি বুলি আজিও তেওঁলোকক স্বীকৃতি দি আহিছে, যদিও অসমত আমি সেই স্বীকৃতি পোৱা নাই। কিন্তু আমি ভাৰতবৰ্ষৰ প্ৰায় জনগোষ্ঠীৰ লোকে জানে যে সাঁওতালসকল জনজাতি, আৰু জনজাতি হিচাপে আমি আজি অসমত আছোঁ যদিও আমাক প্ৰায় জনজাতি বুলিও কয়। কিন্তু দুৰ্ভাগ্যজনক কথা এয়াই যে সাঁওতালসকলক যিটো আমাৰ জনজাতিৰ যিটো স্বীকৃতি, সেই স্বীকৃতি আজি অসম চৰকাৰৰ পৰা যিখিনি তথ্য বা যিখিনি প্ৰতিবেদন যাব লাগিছিল দিল্লীলৈ, কেন্দ্ৰীয় চৰকাৰে যিটো প্ৰতিবেদন তেওঁলোকে দাখিল কৰিবলৈ দাখিল নকৰাৰ কাৰণে আজি এই জনজাতিৰ প্ৰক্ৰিয়াটো স্থবিৰ হৈ পৰিছে। তো আমি আশাবাদী যে কেন্দ্ৰীয় চৰকাৰে যিটো প্ৰতিবেদন বিচাৰিছে, অসম চৰকাৰে এই ক্ষেত্ৰত নিশ্চয় ইতিবাচক দৃষ্টিভংগীৰে এই প্ৰতিবেদন তেওঁলোকে কেন্দ্ৰীয় চৰকাৰক দাখিল কৰিব। আৰু অসমত বসবাস কৰা সাঁওতালৰ লগতে অন্যান্য যিখিনি প্ৰকৃত জনজাতি মৰ্যাদা পোৱাৰ যিটো যোগ্যতা আছে, সেইসকলে নিশ্চয় এই জনজাতিৰ মৰ্যাদাটো লাভ কৰিব পাৰে।